নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, অসম চৰকাৰে মুকলি কৰা মুঠ 12,600টা পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকল ব্যক্তিয়ে এক্সাম দিব বুলি বিচাৰিছে সেইসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি দিব নাপাহৰিব আৰু আগন্তুক দিনলৈকে এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আশা থাকিল ভিডিঅ'টো চাব। আহকচোন ভিডিঅ'টো আমি এনজয় কৰোঁ। নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য কেপিটেল চিটি অফ জিম্বাবৱে? জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল হাৰাৰী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউনাইটেড আৰব এমিৰেটছ UAE? সংযুক্ত আৰব এমিৰেটছৰ UAEৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি দিৰাম। নেক্সট কুৱেশ্যনটো হৈছে বিটুইন হুইচ টু টাউন ইজ দ্য নৰনাৰায়ণা সেতু ছুটেড? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? অপশ্যন এইটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি যোগীঘোপা এণ্ড পঞ্চৰত্ন। নেক্সট পৰৱৰ্তী কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাজ পোয়ম অ' মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন? লক্ষ্মীনাথ বেজবৰুৱা কবিতা অ' মোৰ আপোনাৰ দেশ প্ৰথম ক'ত প্ৰকাশিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ বাঁহী। নেক্সট কুৱেশ্যন, বেংকক ইজ দ্য কেপিটেল চিটি অফ? বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি থাইলেণ্ড। Next question, who was the chief minister of Assam immediately after গোপীনাথ বৰদলৈ? গোপীনাথ বৰদলৈৰ ঠিক পিছত অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, where was the first medical college of Assam established? অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ দ্য আছাম দ্য বান থিয়েটাৰ ইজ লোকেটেড ইন? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বান থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি তেজপুৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ ইন সাউথ আমেৰিকা? নিম্নলিখিত কোনখন দেশ দক্ষিণ আমেৰিকা অন্তৰ্গত? নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়া গো টু স্পেচ? প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য আছাম ষ্টেট মিউজিয়াম লোকেটেড? অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দূৰদৰ্শন ষ্টাৰ কালাৰ টেলিভিশ্যন প্ৰগ্ৰাম ইন ইণ্ডিয়া? কোনটো বৰ্ষত দূৰদৰ্শন ভাৰতৰ ৰঙীন টেলিভিশ্যন অনুষ্ঠান আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে 1982 অপশ্যন ডি। তো বন্ধু বান্ধৱীসকল, এইটো ভিডিঅ' মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হয়, তাৰ বাবে মোৰ কথা বতৰা ষ্টাইল বা এডিটিং স্কিল অকণমান বেয়া হ'ব পাৰে, এইটো আপোনালোকে এডজাষ্ট কৰি ল'ব। মই মনৰ পৰা চৰি কৈছোঁ। আৰু যদি আগন্তুক দিনলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' কুৱেশ্যন এনচাৰৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু মই আগন্তুক দিনৰ ভিডিঅ'কেইটা অকণমান ভাল কৰিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু এইখিনিলৈকে যদি চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।